হেল্ল' ভিউৱাৰ্ছ, আজি মই তোমালোকলৈ আগবাঢ়িছোঁ ক্লাছ 10ৰ এটা কবিতা এ টাইগাৰ ইন দ্য জু। এই কবিতাটোৰ প্ৰথমতে মই আবৃত্তি কৰি শুনাইছোঁ, তোমালোকে ভালদৰে শুনক। He stuck in his vivid stripes, he feels step of his case on pairs of velvet squares in his quiet race. He should be lurking in the shadow, sliding through long grass, near the water hole where palm deer pass. He should be snarling around houses at the jungle case, barring his white fence, his calls terroring the village. But his locks in a concrete shell, his strength behind bars, striking the lens of his case, ignores visitors. He hears the last voice at night, the patrolling cars, and star with billion eyes at the billion stars. তোমালোকক আবৃত্তিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে দেখিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই ইয়াৰ অসমীয়া ভাঙনিখিনি আলোচনা কৰিছোঁ। ইয়াৰ অৰ্থ কি হ'ব? এ টাইগাৰ ইন দ্য জু, এটা বাঘ। ইন দ্য জু, জু মানে চিৰিয়াখানাত এটা বাঘ। চিৰিয়াখানাত এটা বাঘ কি হয়? এটা পিঞ্জেৰাত আবদ্ধ হৈ থাকে। যেতিয়া বাঘটো পিঞ্জেৰাত আবদ্ধ হৈ থাকে তেতিয়া কেনেকুৱা লাগিব বাঘটোৰ, আৰু যেতিয়া ইয়াৰ জংঘল অৰ্থাৎ হাবিত থাকে তেতিয়া বাঘটো কেনেকুৱা লাগিব তোমালোকে চিন্তা কৰাচোন। এই বাঘটো কবিয়ে এইটোৱে বৰ্ণনা কৰিছে, এটা পিঞ্জেৰাবদ্ধ বাঘ আৰু এটা ফ্ৰীলি ঘূৰি ফুৰা এটা বাঘৰ মাজত কেনেকুৱা পাৰ্থক্য আছে এইখিনি দেখুৱাইছে। শুনা। He stucks in his vivid stripes. He stucks মানে খোজ কাঢ়ে, in his vivid stripe. Vivid means উজ্জ্বল, stripe means বাঘৰ যি ফুটকা ফুটকি আঁচ থাকে সেই আঁচটোৰ কথা কৈছে। He stucks in his vivid stripe, তেওঁ অৰ্থাৎ বাঘটোৱে তেওঁৰ উজ্জ্বল ফুটকা ফুটকি ৰঙেৰে খোজ কাঢ়ে। দ্য ফিউ ষ্টেপ অফ হিজ কেজ, দ্য ফিউ ষ্টেপ যি অলপ খোজ কাঢ়ে, অন অফ হিজ কেজ তেওঁৰ এই পিঞ্জৰাটোৰ ভিতৰত। বাঘটো যিটো পিঞ্জৰাবদ্ধ হৈছে, পিঞ্জৰাৰ ভিতৰত যি অলপ ঠাই আছে সেই ঠাইখনৰ মাজতে বাঘটো কি কৰে? ঘূৰা ফুৰা কৰে। অন পেডছ অফ ভেলভেট কোৱাইটছ in his quiet race. On pads means ভৰিত তলুৱা, of velvet quiet অৰ্থাৎ ইয়াত ভেলভেটৰ নিচিনা বাঘৰ যি ভৰিত তলুৱা থাকে সেই তলুৱাৰ কথা কৈছে। in his quiet race, in his quiet মানে শান্ত, race মানে প্ৰচণ্ড খং, বহুত খং। বাঘৰ তোমালোকে জানা বাঘৰ বহুত খং, কিন্তু পিঞ্জৰাবদ্ধ হৈ থকাৰ বাবে বাঘটো কি হৈ আছে? ইয়াত শান্ত হৈ আছে। গতিকে ইন হিজ কোৱাইট ৰেঞ্জ ইয়াত কি বুজাইছে? বাঘটো শান্ত যদিও বহুত খঙেৰে মানুহবিলাকক চাইছে। হি শুড বি লাৰ্কিং ইন দ্য শ্বেডো, ইয়াত আন এটা বাঘৰ কথা কৈছে যি বাঘটোৱে জংঘলত থাকে। হি শুড বি লাৰ্কিং, তেওঁ বিচৰণ কৰিলহেঁতেন, তেওঁ ঘূৰি ফুৰিলহেঁতেন। ইন দ্য শ্বেডো মানে ছাট, শ্লাইডিং থ্ৰছ লং গ্ৰাছ, শ্লাইডিং মানে চুচৰি যোৱা, থ্ৰছ লং গ্ৰাছ এই দীঘল ঘাঁহৰ মাজেদি চুচৰি গ'লহেঁতেন। নিয়াৰ দ্য ৱাটাৰ হোল, এটা নিজৰাটোৰ পানী ডোঙাত। ৱেৰ প্লাম ডিয়াৰ পাছ, য'ত এই স্বাস্থ্যৱান
হৰিণবিলাক ইয়াত অহা যোৱা কৰে অৰ্থাৎ যদি এই বাঘটোৱে যদি পিঞ্জৰাবদ্ধ হৈ নাথাকি জংঘলত থাকিলেহেঁতেন সেইটো কি কৰিলেহেঁতেন দীঘলীয়া ঘাঁহৰ মাজত লুকাই থাকি নিজৰ অহা যোৱা কৰা হৰিণবিলাক শিকাৰ কৰিলেহেঁতেন এইটো বুজাইছে নেক্সট চোৱা হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ হি অৰ্থাৎ বাঘটোৰ কথা কৈছে শুড বি স্নাৰ্লিং তৰ্জন কৰিলেহেঁতেন স্নাৰ্লিং মানে তৰ্জন কৰা এৰাউণ্ড হাউচেছ ঘৰৰ চাৰিওফালে এট দ্য জাংগল কেছ এই জংঘলৰ মাজত বাৰ্কিং হিজ হোৱাইট ফেন্স বাৰ্কিং মানে বাৰিং মানে উলিয়াই হিজ হোৱাইট ফেংছ মানে দাঁত চোকা দাঁত হিজ ক্লজ আৰু তেওঁৰ ভৰি ক্লজ মানে ভৰি তেওঁ চোকা দাঁত আৰু ভৰিবিলাক দেখুৱাই তেওঁ ফুৰিলেহেঁতেন আৰু কি কৰিলেহেঁতেন টেৰৰাইজিং দ্য ভিলেজ আৰু গাঁওবাসীক ভয় দেখুৱালেহেঁতেন বাট হিজ লকছ ইন এ কনক্ৰিট ছেড কিন্তু হিজ লক তেওঁ পিঞ্জৰাবদ্ধ হৈছে ইন এ কনক্ৰিট ছেল এটা শক্তিশালী পিঞ্জৰাত ছেল মানে ইয়াত পিঞ্জৰা বুজাইছে হিজ ষ্ট্ৰেঞ্চ বিহাইণ্ড বাৰ্ছ তেওঁৰ শক্তিটো এটা দণ্ডৰ ভিতৰত নিহিত আছে অৰ্থাৎ বাঘটো এতিয়া এটা পিঞ্জৰাৰ যিটো দণ্ড এটা লোহাৰ দণ্ড থাকে সেইবিলাকৰ মাজতে আবদ্ধ ষ্ট্ৰাইকিং দ্য লেন্স অন হিজ কেছ আৰু এই ষ্ট্ৰাইকিং মানে ঘূৰি ফুৰি আছে দ্য লেন্স অফ হিজ কেছ এই কেছ এটা পিঞ্জৰাটো যি দৈৰ্ঘ্য আছে যি ঠাই আছে সেইখনতেই কি হৈছে তেওঁ আবদ্ধ হৈ আছে তেওঁ ঘূৰি ফুৰি আছে ইগনৰিং ভিজিটৰ আৰু ইগনৰিং মানে অৱহেলা কৰা ভিজিটৰ আৰু এই বাঘটোক যিসকল দৰ্শক আহে সেইবিলাক তেওঁ কি কয় বেয়া পায় ইগনৰ কৰে অৱহেলা কৰে কাৰণ বাঘটো এতিয়া আবদ্ধ হৈ আছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট হি হিয়াৰ্ছ তেওঁ শুনে দ্য লাষ্ট ভইচ এট নাইট তেওঁ সেই শব্দটো ৰাতি শুনে কেতিয়া শুনে পেট্ৰলিং কাৰ্ছ অৰ্থাৎ পেট্ৰলিং কাৰ্ছ মানে পুলিচৰ যিবিলাক ডিউটি দিয়ে ৰাতি সেই পেট্ৰলিং কাৰ্ছ যেতিয়া ৰাতি আহে সেইটো শব্দই তেওঁ সেই শব্দ শুনে এণ্ড ষ্টেয়াৰ্ছ উইথ বিলিয়ন আইডছ এণ্ড ষ্টেয়াৰ্ছ মানে একেলেথাৰি চাই থাকে উইথ বিলিয়ন আইডছ বিলিয়ন আই মানেতো চকু আৰু বিলিয়ন মানে ইয়াত উজ্জ্বল হ'ব আৰু উজ্জ্বল চকুৰে একেলেথাৰি চাই থাকে এট দ্য বিলিয়ন ষ্টাৰ মিনছ উজ্জ্বল তৰাবিলাক লৈ একেলেথাৰি চাই থাকে এইখিনি আছিল এ টাইগাৰ ইন দ্য জু কবিতাটোৰ অসমীয়া ভাঙনি তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ